হেল্ল' আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ প্ৰথম ব্লগটো দিছিলোঁ আৰহা বাৰ্থডে আৰু সেইটো মেইন ইণ্টেনশ্যন আছিলে তাইৰ কাৰণে ৰাখিব বিচাৰিছিলোঁ পাছত যেন ভালকৈ চাই কিন্তু বহুতে ভাল পালে আৰু সেইটো কাৰণে আকৌ এবাৰ শ্বুটিঙৰ ব্লগ এটা ৰেডি কৰিব চেষ্টা কৰিছোঁ চ' আজি আপোনালোকে দেখিছে বিহু সাজত আৰু এই সুযোগতে সকলো দৰ্শকলৈ মোৰ ইউটিউব ফেমিলিলৈ আগন্তুক ৰঙালী বিহু আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ চ' মই অকলে নাই আজি ঢেৰ ছোৱালী আছে মোৰ লগত চে হাই এভৰিৱান চ' এটা নতুন প্ৰজেক্ট মোৰ খুব হেঁপাহ আছিলে যোৱা বছৰে ভাবিছিলোঁ এটা জেং বিহু কৰিম বুলি চ' সেইটো কাৰণে যোৱা বছৰ নহ'ল আৰু এইবছৰ যেনে তেনে খুব কম সময়ত 3 দিনৰ ভিতৰতে মই ট্ৰেক ৰেডি কৰি আজি আমি ভিডিঅ' কৰিবলৈ আগবাঢ়িছোঁ আৰু নাজানো বৰ এটা ভালকৈ ময়ো নাজানো কিন্তু যিমানখিনি জানো সিমানখিনিয়ে ৰেডি কৰিব চেষ্টা কৰিছোঁ গোটেইখিনি গীত সংৰক্ষণ কৰিছে জিতেন দাস আৰু ভুৱন ছাৰে দুইগৰাকীক আই থিংক সকলোৱে ডিব্ৰুগড়ত চিনি পায় মোৰ প্ৰথম বিহুৰ গুৰু ঢোলত তেওঁলোক প্ৰথমবাৰ মোৰ ঘৰলৈ মোক শিকাবলৈ আহিছিল তেওঁলোকৰ সহায় লৈ পেলাই ট্ৰেকটো ৰেডি কৰিছোঁ ট্ৰেকটো খুব ধুনীয়াকৈ গাইছে নীলাক্ষী নেওগে চ' অল থেংকছ টু নীলাক্ষী তাৰপিছত লগত আছে মোৰ উৎপতীয়া প্ৰাণীসকল 15জনী ছোৱালী ঢেৰ ছোৱালী খুব ধুনীয়া ধুনীয়া মৰম লগা নাচনী চ' আজি শ্বুটিঙত যি হয় সিহঁতি যিমান উৎপাত কৰে যিমান মোক দিগদাৰ কৰে চব গম পাব আপোনালোকে লগতে আমাৰ পেৰেণ্টছো আছে চ' অকণমান পেৰেণ্টছৰ মুখখনো দেখাওক মোৰ বেকব'ন হয় তেওঁলোক নাহিলে চাগে মই একো কৰিব নোৱাৰিম চবৰে মাক জুলিয়ানৰ মাক ৰিতিশাৰ মাক তাৰপিছত নিষ্ঠাৰ মাক তাৰপিছত আমাৰ আৰু হেল্পাৰ্ছ আছে বাৰ্বি মাক তাৰপিছত এয়া প্ৰিয়দৰ্শিনী মাক এয়া প্ৰাচী মাক মোৰ টীমৰ চবতকৈ ওখ ছোৱালীজনী মাক চ' মোৰ লগত চবতকৈ ইম্পৰ্টেণ্ট যোনকেইজন ব্যক্তি তেওঁলোকক দেখাইছোঁ যোনে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ আগলৈ খুব ধুনীয়াকৈ প্ৰস্তুত কৰি আনে মোৰ অতিতকৈ মৰমৰ ভাইটি অকণ মুখখন দেখাই দিয়া এটা শুভান জ্যোতি কৰ্মী কে মোৰ প্ৰায়ভাগ ভিডিঅ'ৰ এডিটিং আৰু ভিডিঅ' কেপচাৰ চিনেমেটোগ্ৰাফী শুভানে কৰে আৰু ই ফেমিলি হয় ইয়াক কি ইণ্ট্ৰডাকশ্যন দিম আৰু মেইন মানুহ এয়া অকণমান নতুন বা তথাপি বহুত মৰমৰ মানস এই মুম্বাইত কাম কৰি আছে আৰু ইয়াতে টাৰ্কিকলত কাম কৰে আৰু মোৰ লগতো কাম কৰে চ' চব ৰেডি আছে তাৰপিছত মোৰ দেউতা আহিছে আজি চ' দেউতাক দেখা নাই চাগে বহুত মানুহে চ' পাপা আছে মোৰ বিহুৰ লগত সৰুৰ পৰা জড়িত এয়া পাপা হাই আৰু এইজন বহুত স্পেচিয়েল জুলিয়ানৰ বাপেক জেং বিহুলৈ বহুত বেছি স্মৃতি আছে কাৰণ যেতিয়া সৰু আছিলোঁ ঘৰৰ ওচৰৰ ছোৱালীবোৰ লৈ পেলাই প্ৰত্যেক ঘৰতে গৈ জেং বিহু কৰোঁ গুৱাপান আৰু অৰিহণা দিয়ে অৰিহণাৰ ভোজ খাওঁ চ' সেইটো মেমৰি আকৌ ৰিভাইভ কৰিব চেষ্টা কৰিছোঁ আকৌ লৈ আনিব চেষ্টা কৰিছোঁ আই থিংক বহুতে কানেক্ট কৰিব বহুতে কৰে এনেকুৱা বিহু আৰু মই ক্লাছ 8-9লৈকে গালোঁ এনেকুৱাকৈ চ' এইবাৰ আকৌ বহুত বদমাছ বিবি কি ক'বা কেনেকুৱা লাগিছে তোমাৰ এই মিক্সি দিছি হেৰাবতী কি ক'বা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইমান ধুনীয়া এটা পৰিৱেশ ভাল লাগিছে আৰু বিহু নাচ লাগিছে নে নাচিম আৰু এতিয়া ৰিলছ বনাব গৈছিলোঁ মোক আমাক মাতি দিলে তুমি আৰু ভিডিঅ'ৰ কাৰণে কিমান মানে প্ৰিপেৰেশ্যন কৰিলা মানে আজি মানে নাচিম বুলি প্ৰিপেৰেশ্যন কৰিলোঁ মই একো নকৰিলা নকৰিলোঁ প্ৰশ্নটো ৱেষ্ট কৰি দিলা মোৰ আৰু এজনী বহুত চিট পখিলে এজনী আছে জুলিয়ান ৰিলছ গাৰ্ল খুব ৰিলছ বনায় আৰু মোকো বনাই দিয়ে আজিকালি চ' জুলিয়ানৰ মাক মোৰ নাচৰ প্ৰথম গুৰু তেওঁৱে শিকাইছিলে মোক প্ৰথম আৰু এতিয়া ছোৱালী মোৰ লগত শিকি আছে আপোনালোকে চাগে চিনি পায় তাইক চিনি নাপালে কৈ দিয়া আকৌ কি কৰিব লাগিব ফ'ল' মি অন ইনষ্টাগ্ৰাম সেয়াই আৰু তুমি কি কৰিলা কেনেকুৱা লাগিছে তোমাৰ নাচি ভাল লাগিছে মই ৰিল বনাইছিলোঁ খালি এতিয়া খেদাই দিলে তোমাক খেদাই দিলে নহয় মাতি দিলে মাতি দিলে সৰু ছোৱালী তাৰপিছত আৰু ৰ'বা নতুন কাবাক পলাব নালাগে পলাইছে চা ব্যঞ্জনাক চাউল খোৱাতে পোৱা এইজনী তিনিজনী খুব ধুনীয়া নতুন ছোৱালী কোৱা ব্যঞ্জনা কেনেকুৱা লাগিছে ভালেই লাগিছে ফাৰ্ষ্ট টাইম তোমাৰ লগত চান্স পাইছোঁ আৰু কি ক'বা ধুনীয়া ছোৱালী ভাল লাগিছে খুব ভাল লাগিছে নাচিম তেন্তে আমি আজি ন পুৰা নাচিম আজি আৰু দুজন গায়ক আছিলে মই আৰু এটা ল'ৰা খুব মৰম লগা
মোৰ ভাইটি কাজিৰঙাৰ দীপজ্যোতি তাৰপিছত এয়া ৰোহন আছে খুব মৰম লগা মোৰ ভাইটি যোৰহাটৰ আপোনালোকে ট্ৰেকটো শুনিব লাহেকৈ মই আপোনালোকক শুনাম আৰু দেখুৱামো গীতবোৰ থলুৱা আৰু চব গীত সোমাব পৰা নাই কেইটামানে মিলাই পেলাই 5 মিনিটমানৰ এটা ট্ৰেক বনাইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আমাৰ ইয়াতে ডিব্ৰুগড়ত খুব নাচি থাকে একদম ভাল নাচনি কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে